বন্ধ হিচাপে ঘোষণা কৰিছে তাৰ কাৰণে kumruk sidung mising regam silokan video sopa sa humor is actually video sam banai nam uddesho rok konam ne manol kinne pa so blog video to start kor guys rok se ka to se ragam ngolo apung se pa kang to bike rally amna humor so humor ka ang komodu mo ka to ngoluk se ready ya chup dugi ebong ya bike ki bahut ase bike ka to komodu mo ora ngolo dugi ebong ora tolo finally na dukta ko bike ehokan man hobo guys Coba humor so ngolo dukta kokolo dukta man nal kinne ai pai ma ko bana ba guys ngoluk missing. So guys ngolo finally se select 43 पर गपुरु बंग और का कांग तो का देख को थानिए गदुंग और का से TMP के MM के TMM के अपुंग मिसिंग रेगा मसे कुमसुला दोल दुंग और का ngolo से माने ngolo का प्रधान उत्सव ngoloka আলিয়াই লিগাং উৎসৱ দেম ngolo ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ পাছত ngoloka সে সুপা ওয়েলকাম জনাবলৈ আহিছে সে কাংকটকা সে হিউমৰু ব একচুয়ালি আপং গুকুমসুৰং গাইস সে কাটো মপো মঙান আপং দুতাগলা দু সো কাংকটকা কাপ মপলা হেমন্ত দা বজন কাপ দুমদুম মাননা কাপ ওয়েলকাম জনাইছে ngoloka আলিয়াই লিগাং ৰাজ্যিক বন্ধৰম ফালা হৰক বুতু আপং জমি পলা বন্ধু কিনদাগে হেমন্ত দা কাপিন তানিয়েন বু অসাকে বহুত ভাল মানুহ So kang to ka diko ngoluk mapola kang to bhom putai se so ka to orok soma year man actually ila do ngoluk jehetu আলিয়া লিগান রাজ্যিক বন্ধ ঘোষণা করার পাছত ngoluk সুপা kang to kapos do হেমন্ত তা বলিস মহপো মঙানে kang to হইনি তো মলুক মলুকলা সোলা কাপ দোল গাইস ka to মহপো মঙানে actually ngoluk বহুত বছৰৰ পিছত ngoluk জেৰে মানে আলিয়া লিগান ngoluk রাজ্যিক বন্ধ পাতো আইপি মহপো পানামে গাইস ka to ngoluk সম্প সoma year man ila হইনি তো মলুকলা দোল গা হেমন্ত দা সপরা
শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে মিচিং সমাজৰ সংস্কৃতি জগতৰ প্ৰতি সন্মান জনাই তেখেতসকলে আলি আই লৃগাং দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিছে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ মিচিং জাতিৰ পিতামহ স্বৰূপ তথা বিচক্ষণ নেতা ৰনোজ পেগু ডাঙৰীয়াকো আমি ধন্যবাদ জনাবৰ কাৰণে সকলো মিচিং ৰাইজে আজি দলে বলে ওলাই আহি পেলাই তেখেতসকলক এনেধৰণে আমি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল আমি যে ইয়াত উলাসেৰে এটা পৰিৱেশ এটা সৃষ্টি কৰিছে। ইয়াৰ দ্বিতীয় কাৰণটো হ'ল যে যোৱা 2025 2 এপ্ৰিল দিনাখন অসমৰ আমাৰ যি মাতৃভাষা বিভিন্ন জাতিসকলৰ মাতৃভাষা প্ৰাথমিক লেভেলত তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ মাধ্যমৰ বাবে তেখেতসকলে আমাৰ মিচিং অঞ্চলত 200খন প্ৰাইমেৰী স্কুলত মিচিং লেংগুৱেজটোক পাঠদানৰ ব্যৱস্থা আৰম্ভ কৰিছিলে। আৰু আজি সমান্তৰালভাৱে উৎসাহৰ দিন যে কিয়নো বুলি ক'লে এই যিসকল 200জন শিক্ষকৰ কাৰণে সুকীয়াকৈ নিযুক্তি প্ৰদানৰ কাৰণে বিশেষ টেট ব্যৱস্থা পতাৰ ব্যৱস্থা এটা কৰিব বুলি অসম চৰকাৰে মাননীয় শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু সমান্তৰালভাৱে আমাৰ 760খন যি আমাৰ প্ৰাইমেৰী স্কুল আছে মিচিং অঞ্চলত তাৰো আৰু 200খন অৰ্থাৎ 400খন হ'ব আৰু 200খন স্কুলত মিচিং ভাষাত পাঠদান ব্যৱস্থা কৰা হ'ব বুলি আমাক অৱগত কৰিছে। গতিকে আমি সকলো মিচিং ৰাইজে আজি ভাষা সংস্কৃতিৰ কাৰণে যি সেই চৰকাৰখনে মিচিং জাতিটোক তেওঁলোকে এটা ব্যৱস্থা প্ৰদান কৰিছে, সকলোৱে আজি মিচিং ৰাইজে সেই চৰকাৰখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু আমি চিধা চিধিকে এটা কথা ক'ব বিচাৰি যি চৰকাৰখনে আমাৰ কাৰণে কাম কৰিব সেই চৰকাৰখনৰ পক্ষত আমি সদায় থিয় দিম আৰু তেওঁলোকৰ কাৰণে সদায় কাম কৰিম। আমাক কিছুমানে ক'ব বিচাৰে যে DMPকে বিজেপিৰ গোলাম নেকি? নহয়, আমি যি জাতিটোৰ কাৰণে যি দলে কাম কৰিব তেওঁৰ কাৰণে গোলাম নহয়, এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ গোলাম কৰিবলৈ আমি প্ৰস্তুত আছোঁ মিচিং জাতি হিচাপে। আৰু দ্বিতীয় কথাটো হ'ল চৰকাৰ বহুবাৰ গ'ল, বহুবাৰ আহিল, বহুতক ভোট দিলোঁ, কিন্তু এই চৰকাৰখনে যি পজিটিভ দৃষ্টিভংগীৰে আমাৰ মিচিং জাতিটোৰ বিভিন্ন উন্নয়নৰ ক্ষেত্ৰই হওক, আমি সেই চেলেক ধুনাগুৰিৰ দলঙৰ তলত আছোঁ, সেই দলংখন আমাৰ জাতিটোৰ এটা সম্পদ, জাতিটোৰ কেৱল সম্পদ নহয়, আমাৰ অঞ্চল মিচিং অঞ্চলৰ কাৰণে ইমান দীৰ্ঘদিন এটা যাতায়াত ব্যৱস্থাৰ পৰা বিচ্ছিন্ন অঞ্চলত তেখেতসকলে উন্নয়নৰ দিশে গতি কৰিছে। গতিকে সেই চৰকাৰখনৰ পক্ষ নাথাকে আমি কাৰ পক্ষত থাকিব লাগে? আমি সকলোৱে ক'ব লাগে একবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পেগু জিন্দাবাদ, পেগু জিন্দাবাদ, জিন্দাবাদ, DMP के तुरियारिया, DMP के तुरियारिया, Porin के बंग तुरियारिया, Mima के बंग तुरियारिया, Mima के बंग तुरियारिया, Misira, Sa, sila ka gutom sa nabagat tarunan, so golok basok tumam na, lupalin to. Aye. So raka guys, raka ngolukka কাৰ্যসূচী সমাপ্ত হ'ল। ৰকা নলু কিন্তু এইবোৰ কাপিলা ngolu সম্পৰ্ক কুমচু গেলা ngolu কয় সময় নিৰ্মাণ ইকাৰে অনিত মলকলা আৰু হৈছে উদ্দেশ্য হৈছে ngolukka মানে অসম চৰকাৰে ngolukka আলি আই লৃগাং মেইন মানে ngolukka কৃষিভিত্তিক আলি আই উৎসৱ দেৱ ngolukka মেইন দে ৰকা এদমং ৰাজ্যিক বন্ধ ঘোষণা কৰিলে হেতুৰ কাৰণে ngolu মানে সমভাৱে ngolu আপুঙা কুমচু গেলা সময় নিৰ্মাণ গেলা ngolu ইকা কওঁ আৰু কাপুঙা DMPকে MMকে আপুঙা কুমচু গেলা মিচিং ৰেগামে ওকে খুবেই বহুত ভাল লাগিছে আৰু কাইপে মই অপমান আমাৰ কাৰণ বহুত 54 বছৰৰ মানে মূৰত মানে আলি আই লৃগাং ৰাজ্যিক বন্ধ ঘোষণা কৰিলে বহুত ভাল বহুত হেপি আৰু চ হাতবং আৰু লুঙাবে বিতবং আৰু ছিল গিয়েকবং ओके सभी वीडियो से सब और का वीडियो राइट हम लाइक कमेंट शेयर बिलांग और ताई चैनल सब्सक्राइब बिलांग ओके बाय जय अखम मिसिंग दुर्बा दुया रे और मिसिंग रे कामरो